हेलो फ्रेंड्स की खबर আপোনালোকৰ আশা কৰো আপোনালোক সকলো ভালে আছে তো এতিয়া বাজি 5টা ভাবিছো আজি ব্লগটো এতিয়া পৰা ষ্টাৰ্ট কৰো আসলে মোক লগ কৰিবলৈ দুজনী টিকলি আছে সো ভাবিছো আপোনালোকক দেখাই দিও আৰু অতি কম সময়তে এনেকুৱা মৰম পোৱাটো সম্ভৱ নহয় সো মৰম পাইছো ভাবিছো আপোনালোকক দেখাই দিও আৰু সেই দুজনী টিকলি আছে মোৰ ভাগি নহয় গুৱাহাটীৰ পৰা আহিছে আৰু চাংচাইৰ পৰা আহিছে কৈছে মোক বাৰে বাৰে ভিডিঅ' দিব লাগে দেখাই দিছো আহক 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 আৰু কোৱা আকৌ তুমি ক'ব নাই Hi guys, মই আহিছো গুৱাহাটীৰ পৰা মোৰ নাম আছে সানিয়া সুলতানা মই মামাৰ ভিডিঅ' চাই বহুত ভাল পাওঁ আপোনালোকে যদি ভাল পায় লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিব তোমাৰ নামটো কৈ দিয়া কোনো মাই নেম ইজ তুমি ক'ৰ পৰা আহিছা চাংচাইৰ পৰা আহিছে মোৰ ভিডিঅ' চা আৰু আপোনালোকে ভিডিঅ' চাই থাকিব হেল্ল' ফ্ৰেণ্ডছ এতিয়া বাজিল 6:30 সো মই অকণমান তেওঁলোকক মেগী বনালোঁ মেগী খাবলৈ সো ভাবিলোঁ অকণমান মেগী বনাই দিলোঁ আৰু আপোনালোকেও চাব পাৰে এয়া মেগী হৈ আছে আৰু তেওঁলোকে বোলে এটা ভিডিঅ' বনাই সো ভাবিছোঁ আপোনালোকক ভিডিঅ'টো দেখাম আপোনালোকে চাই থাকিব আৰু ভিডিঅ'টো সিহঁতৰ মাজতে কিবা চেলেঞ্জ কৰিব বোলে সো দেখুৱাই যাই থাকিম আৰু আপোনালোকে চাই যাই থাকিব পলম নকৰি ভিডিঅ'টো শেষলৈকে চাই থাকক আৰু এইফালে আমাৰ তিনি খাব লৈছে নেকি দেই নেকি কৰিবলৈ আহি দিও নালাগে আমি খাইছে আমাৰ ইমান লাগে নমস্কাৰ বন্ধু বান্ধৱীসকল এতিয়াৰ পৰা ব্লগটো আৰম্ভ কৰিছোঁ ব্লগ হয়নে নহয় কি নাজানো কিন্তু তথাপিও ট্ৰাই কৰি যাম আপোনালোকে ব্লগটো শেষলৈকে চাব আৰু ব্লগ তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ মই এতিয়া কাপা কিলো ওলাই লওঁ ভাত পানী খাই লওঁ তাৰপিছত আপোনালোকক একেবাৰে লগ পাই আছোঁ আৰু মোৰ ওলোৱা মিলা হৈ গ'ল আৰু এতিয়া মই যাব লাগে তাৰে এখন তামোল খাই লওঁ যাওঁতে মই ক'ৰবাত গ'লে তামোল এখন খাই যাওঁ সেইটো মোৰ স্বভাৱ তামোল এখন খাই লওঁ আপোনালোকক কথা পাতি জানি বলক গুটি লৈ লওঁ আৰু আমাৰে এতিয়া হয়নে ফটোটো লৈ লওঁ আচলতে ঘৰৰ পৰা সকলোৱে কি চাইকেল লৈ যাব লাগিব সেইবাবে চাইকেলখন উলিয়াই লৈ ল'লোঁ আৰু এইফালৰ পৰা বৰষুণ দি আছে আমাৰ বাটটো একদম পিছাল হৈ আছে চ' যিহেতু আন্তঃজিলা বন্ধ আছে চ' সেইবাবে অকণমান গাড়ীৰ অসুবিধা হৈছে তথাপি বহু সময়ৰ মূৰত মই বাছখন পালোঁ আৰু একেবাৰে কি দেখা কৰি দিছে পৃথিৱী উপভোগ কৰি গৈ আছোঁ দৃশ্যবোৰ আপোনালোকে চাই গৈ থাকক আৰু এতিয়া আহি ৰঙিয়া পাই গ'লোঁ আৰু আপোনালোকক অকণমান ৰঙিয়া টাউনখন দেখুৱাই দিছোঁ আপোনালোকে চাই থাকক কেনেকুৱা লাগিছে কমেণ্ট ছেকশ্যনত জনাবলৈ একেবাৰে নাপাহৰিব হেল্ল' ফ্ৰেণ্ডছ এতিয়া মই আহি পালোঁ আমাৰ ইউনিভাৰ্চিটি কিয় আহিলোঁ আপোনালোকক কোৱা নাই আৰু বলক তেনেহ'লে ভিতৰলৈ সোমাই যাওঁ আৰু আমি ভিতৰলৈ সোমাই গৈ আছোঁ মই আচলতে আহিবলৈ ভাবিছে আমাৰ যি অনলাইন এক্সামিনেশ্যন হৈছে তাৰ বহিবিলাক জমা দিব লাগে চ' সেইবিলাক জমা দিবৰ কাৰণে আহি গ'লোঁ আৰু আপোনালোকক অকণমান দেখুৱাই দিছোঁ ভালদৰে
দেখুৱাই দি আছোঁ ৰ'ব। মই আঁতৰৰ পৰা আপোনালোকক অকণমান বেকগ্ৰাউণ্ডটো দেখুৱাই দিছোঁ আৰু আচলতে বহুত জংঘল হৈ গৈছে। বহুত দিন ধৰি আমাৰ ইউনিভাৰ্চিটিৰ বন্ধ হৈছে, সেইবাবে ইমান জংঘল হৈ গৈছে মানে আৰু কি কম। আৰু এতিয়া আহি ৰঙিয়াত মই এতিয়া কিবা এটা খাই লওঁ বুলি ভাবিছোঁ আৰু ভিডিঅ'টো আজি ইয়াতে শেষ কৰোঁ বুলি ভাবিছোঁ। যদি ভালে লাইক কমেণ্ট চেনেল ছাবস্ক্ৰাইব কৰি দিব।